हेलो गाइस কি খবৰ পুনৰ স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'লৈ তো গাইস আজি আহিছো মই কাছাৰী ঘাটত আৰু ইয়াতে এটা ডাঙৰ ফেষ্টিভেল হ'বলৈ যাই আছে আপোনালোকে যদি থাম্বনেল আৰু টাইটেলটো চাই ক্লিক কৰিছে দেন ঠিকই আছে আৰু আপোনালোকে ইতিমধ্যে জানে যে কাছাৰী ঘাটত এটা ফেষ্টিভেল হ'বলৈ যাই আছে আৰু এই ফেষ্টিভেলত কি থাকিব আৰু কি হ'বলৈ যাই আছে মই এই ভিডিঅ'টোত ভাঙি ধৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক আমি শুনামতে ইয়াত জুবিন গাৰ্গ আহি আছে সো ইয়াৰ কাৰণে ইয়াতে এটা বহুত ডাঙৰকৈ ষ্টেজৰ বনোৱাৰ কাম চলি আছে আৰু ইফালে যদি চাই আপোনালোকে এটা ধুনীয়াকে ঘৰ বনাই দিয়া হৈছে পানীৰ ওপৰত তো আমি অলপ ইফালে যাম এতিয়া কি আহি আছে আৰু কি বনাই আছে সকলো বস্তু দেখাম আৰু ইয়াতে যদি চাই আপোনালোকে সেম পঞ্চৰত্ন ইণ্টাৰ ফেষ্টিভেলৰ নিচিনাকে এটাকে ঘৰ বনাই দিছে সৰুকে খেৰী ঘৰ আৰু বহুত কিবা আছে মই ভিডিঅ'টোত দেখাই আছো কামকাজ সম্পূৰ্ণ হোৱা নাই যদিও কাইলৈ শেষ হৈ যাব কামকাজ কিয়নো কালিৰ পৰা প্ৰগ্ৰামটো ষ্টাৰ্ট আৰু চাৰিওফালে কামকাজ চলি আছে আপোনালোকে ইয়াতে সেই নাওবিলাকত উঠিব পাৰিব প্ৰায় বনাই আছে তো কিমান দিন লাগিব এইটো বনাওঁতে আৰু আজি শেষ হৈ যাব না বনোৱা তো টিকেটৰ প্ৰাইচ বা কিমান থাকে মই নাজানো একচুৱেলি কিন্তু বস্তুবিলাক ভাল লাগছে ইয়াতে উঠিব পাৰিব উঠিয়ে না আপোনালোকে ডাইৰেক্ট ব্ৰহ্মপুত্ৰত নাওবিলাক বেলেগে চলাব কিন্তু আপোনালোকে উঠিব পাৰিব আৰু ইয়াতে আছে ব্ৰহ্মপুত্ৰ আপোনালোকে যদি পঞ্চৰত্ন ইণ্টাৰ ফেষ্টিভেলটো চাইছে তেনেহ'লে এইটোতো আপোনালোকে আহক কাৰণ আৰু আপোনালোকে এনেকৈ বহি থাকি ব্ৰহ্মপুত্ৰৰ প্ৰকৃতিৰ সৌন্দৰ্য ল'ব পাৰিব আৰু ইয়াত এটা বিশেষ আকৰ্ষণীয় বস্তু আনিছে সেইটো হ'ল মদ কাকুৱা তো আপোনালোকে ইয়াত আহি এইবিলাকো চাব পাৰিব আৰু এইফালে এইটোৰ নাম কি মই নাজানো তো এইবিলাকো আনিছে এইফালে যদি চাই নাগৰতলা আছে ফিটিং কৰি আছে এতিয়া তো কালি হয়তো ৰেডি হৈ যাব আৰু এইফালে ৰেষ্টুৰেণ্ট তাৰপিছত হোটেল যি লাগে গোটেইখিনি বস্তু ইয়াত আছে আৰু ইয়াতে কিবা বনাই আছে নতুন কেম্পৰ ডান্সৰ কাৰণে কিবা এটা বনাই আছে আজিৰ ভিডিঅ'টো এইখিনি মানে সৰু এটা ভিডিঅ' যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকে ইয়াত আহিবলৈ নাপাহৰিব আৰু এই মহোৎসৱটো আৰম্ভ হৈ আছে 4 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে আৰু 13 জানুৱাৰীতে হৈ আছে জুবিন গাৰ্গ আপোনালোকে সকলোৱে আহিব আৰু আমিও থাকিম আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব থেংক ইউ ফৰ ৱাচিং